হেল্ল' ভিউৱাৰ্ছ, প্ৰিয়ংকা বৰুৱা নিউ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাই। আজি কিহৰ কাৰণেনো ইমান বিশেষ দিন আৰু বিশেষ তাৰিখ সেইটো আপোনালোকক দেখুৱাবলৈ মই গৈ আছোঁ। আচলতে আজি বহুত বিশেষ দিন। কিহৰ কাৰণে বিশেষ দিন জানেনে? আজি মই দোকান এখন লৈছোঁ। নতুনকৈ এখন দোকান মই লৈছোঁ, যিহেতু এইটো মোৰ বহুত ডাঙৰ মনৰ আশা হয়। বহুত দিনৰ আগৰ পৰা মই ভাবি আছিলোঁ যে মই সৰুকৈ হ'লেও এখন দোকান বনাম আৰু তাতে মই যিখিনি কৰি থাকোঁ, যেনে অসমীয়া গহনাৰ কচমেটিকৰ বস্তু আৰু মই পাৰ্লাৰ কামো কৰোঁ। বিশেষকৈ আমাৰ গাঁৱৰ মানুহসকলে জানেই যে মই সেইটো কাম কৰি আছিলোঁ, কিন্তু তাৰ মাজতে অলপ চলপ কাপোৰো আনি পেলাই আপোনালোকৰ মাজত দেখুৱাইছোঁ আৰু অকণমান দোকানখন বহলাব বিচাৰিছোঁ। কাৰণ বহুতে মোক কৈও আছিলে যে তুমি দোকানখন অকণ বহলোৱা আৰু তাতে তুমি কাপোৰ কানিও আনা। কিন্তু সেইবিলাক কৰিবলৈতো চবৰে মন যায়, কিন্তু মেইন কথাটো হৈছে পইচাৰ বহুত প্ৰয়োজন হয়। কিন্তু সকলোখিনি আমি নেওচি সৰুকৈ হ'লেও এখন দোকান বনাইছোঁ। মোৰ মনৰ আশাটো পূৰণ হৈছে। তাৰ উপৰিও আজি আমাৰ কাৰণে বহুত বিশেষ দিন হয়, কাৰণটো বেলুনখিনি দেখি গম পাইছেই। কাৰণ আজি আমাৰ ল'ৰাটোৰ জন্মদিন হয় আৰু সেই দিনাখনেই আজিৰ এই তাৰিখটোতে আমাৰ ল'ৰা জন্ম হৈছিলে। আৰু এয়া দেখিছেনে, ইমান ফেচ লাগি আছে। আৰু মায়েও বহুত ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছে। লগতে বায়েককো মাতি দিলে, ওচৰৰে ভাগিন হয় এজনী, তাইকো মাতি দিলে অকণমান হেল্প কৰিবলৈ। আৰু তাইও অলপমান আহি পেলাই বেলুন চেলুন ফুলোৱাত সহায় কৰি দিলেহি। আৰু লগতে তাই কিবাকিবি গাইছিলেও। মই তাই ভইচটো অকণমান আঁতৰাই পেলাই ময়ে কৈ দিছোঁ আৰু আপোনালোকৰ মাজত। বহুত সহায় কৰি দিলে তাই আমাক। আৰু এয়া মই ৰাতিপুৱা চাকি এগছ জ্বলাই পেলাই প্ৰসাদ চসাদ দি পেলাই, আৰু মায়েও বহুতখিনিয়ে কষ্ট কৰিছে, যিহেতু মায়েও বহুত আনন্দ পাইছে যে আমি এনেকৈ দোকান এখন খুলিছোঁ। বিশেষকৈ মোৰ কাৰণে তেওঁ বহুত কষ্ট কৰে আগৰ পৰাই, আৰু সেইদিনাখনো বহুত ধুনীয়াকৈ তেওঁৱে এইবিলাক ডেক'ৰেশ্যন কৰিছে। মাৰ কথা কৈছোঁ, মই এইবিলাক একো কৰা নাই দেই, মায়েহে ডেক'ৰেশ্যন কৰিছিলে সেইদিনাখন। আৰু কাপোৰবিলাক যে সজাইছে সেয়া মোৰ মানুহজনে কৰিছিলে। তেওঁলোকে দুয়োজনে মিলি পেলাই ডেক'ৰেশ্যনটো কৰিলে। আৰু মই ৰাতিপুৱা চাকি গছ জ্বলালোঁ, কাৰণ মই ভিতৰৰ কামখিনি কৰিব লগা হ'ল। তাৰপিছতে আজি অ'পেনিং ডে'ৰ কাৰণে অকণমান ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ভিতৰৰখিনিও, আৰু ল'ৰাৰ বাৰ্থডে'ৰ বাবেও এইখিনি কৰিলোঁ। আৰু তাৰপাছতে আমাৰ যিটো সপোন, যিটো আশা, সেইটো মোৰ সম্পূৰ্ণভাৱে অলপ চলপ হ'লেও পূৰ হৈছে বুলি মই ভাবিছোঁ মনতে। আৰু ল'ৰাৰ বাৰ্থডে বুলিও অকণমান ফূৰ্তি কৰিলোঁ, যিহেতু আজি তাৰ বাৰ্থডে। আৰু লগতে আজি বহুত ভাল দিন, বিশেষকৈ জন্মাষ্টমী, সেইটো কাৰণেও বহুত ভাল লাগিছে মনটো। আৰু মই ২৬ তাৰিখে ভিডিঅ'টো দিব নোৱাৰিলোঁ, কাৰণ ২৬ তাৰিখৰ দিনাখনতো বহুত ৰাতিলৈকে আলহী আহিয়ে থাকিলে। আৰু ২৬ তাৰিখৰ পাছতো বহুত কাম থাকে, আপোনালোকে গম পাইছেই চাগে। সৰুকৈ কিবা এটা পাতিলেও ঘৰখনত কিমান কাম ওলাই জানেই নহয়। মই ভাবিলোঁ লাহে লাহে দিম, সেইটো কাৰণে দুদিন দেৰি হ'ল, ক্ষমা কৰি দিব সেইটোৰ বাবে। এয়া হৈছে মোৰ খুৰাৰ ডাঙৰজনী ছোৱালী, আৰু সৰুজনীয়ে কেকটো বনাইছে, বহুত টেষ্টি বনাইছে। জীয়াক বহুত বহুত ধন্যবাদ সেইবাবে, আৰু এই ডাঙৰ মাহীয়েকে আনি দিয়াৰ বাবে প্ৰিয়াকো ধন্যবাদ দিছোঁ। তাৰপিছত আমাৰ গাঁৱৰ মানুহ, ওচৰ চুবুৰীয়া মই যিসকলক মাতিছিলোঁ, সকলোখিনি অহাৰ বাবে বহুত বহুত ধন্যবাদ আজি এই বিশেষ দিনটোত। আৰু এয়া হৈছে অৱন বা, মোৰ বেষ্ট ফ্ৰেণ্ড বুলিনো কি ক'ম, মোতকৈ ডাঙৰ হ'লেও, বয়সত ডাঙৰ হ'লেও কিছুমান মানুহ লগৰ নিচিনাই হৈ যায়। এইগৰাকীও আমাৰ লগৰ ল'ৰাৰ মাক হয়, আৰু সেয়া আমাৰ ওচৰৰে হয়। বহুত ভাল লাগিলে, তেহেঁতি আহি পেলাইও ধুনীয়াকৈ দোকানখন চাইছে, ভাল পাইছে যে তুমি দোকানখন খুলিছা, বহুত ভাল লাগিছে। তাৰপিছতে ৰাতি হৈ গ'ল, ৰাতি হোৱাৰ পাছত আমাৰ দাদা বৌহঁত ৰাতিহে আহিব পাৰিছে, কাৰণ দিনত তেহেঁতৰ কাম আছে। সেইটো কাৰণে ৰাতি আহিলে, আৰু ৰাতি আহি সিও বহুত ভাল পাইছে আমি এনেকৈ দোকানখন খোলাৰ বাবে। আৰু সি ভাবিছে কি ভিডিঅ' বনাইছোঁ নেকি, সেইটো কাৰণে সি একেবাৰে ৰৈ দিছে পজ দি। আৰু বৌয়ে মোৰ পৰা বস্তু মেখেলা এখন লৈছে, আহিছে দোকানখন চাবলৈ, সেইটো কাৰণে কিবা এটা লওঁ বুলি কৈ পেলাই তাইও এখন
মেখেলা লৈছে, তাৰপাছতে জোঁৱায়েক আৰু তাৰপিছতে এয়া মানে যিখিনি মোৰ ভাল লাগিছে ফটো, মই যিহেতু মানে দোকানত গৈ পেলাই ফটো মাৰিবলৈ নহ'লে, মা আৰু খুৰীয়ে যিখিনি ফটো মাৰিলে সেইখিনি মোৰ ভাল লগা ফটোখিনি লাষ্টত ইয়াত আপলোড কৰি দিছোঁ। আৰু আপোনালোকে যিখিনি এতিয়ালৈকে মোৰ ভিডিঅ'বিলাক মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা নাই, সকলোকে কৈছোঁ প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়। আৰু শেষত এটাই কওঁ যে মই যে এনেকৈ আগবাঢ়ি যাব পাৰোঁ, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু এয়া মোৰ ভাল লগা ফটোখিনি শেষত দিছোঁ, ল'ৰাৰ লগৰ, মই, মা, খুৰী সকলোখিনি যিখিনি আছিলে সকলোখিনিকে দিছোঁ। থেংক ইউ। শেষত এটাই কওঁ, থেংক ইউ ছ' মাছ, থেংক ইউ।